বজাৰত জুই লাগিছে, আকাশ লংঘি হৈছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য। কাণ সাৰ নাই অসম চৰকাৰৰ, কাণ সাৰ নাই যোগান বিভাগৰ। প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে পশ্চিম গুৱাহাটী ছাত্ৰ সন্থাই। অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে জ্বলা কলা খুৱাইছে ৰাইজক। চাউল, দাইল, আলু, পিঁয়াজ আৰু পাচলিৰ আকাশলংঘী মূল্য বৃদ্ধিয়ে মাধমাৰ সোধাইছে সাধাৰণ ৰাইজক। অনিয়ন্ত্ৰিত বজাৰ আৰু চৰকাৰৰ অকৰ্মণ্যতাত ক্ষোভিত হৈছে আছু। আজি 7 নৱেম্বৰ তাৰিখে পশ্চিম গুৱাহাটী ছাত্ৰ সন্থাই ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী। আজাৰা গধূলি বজাৰ স্থিত আজাৰা থানাৰ সন্মুখত ৰূপায়িত হোৱা প্ৰতিবাদী কাৰ্যসূচীত ক্ষোভৰ উদগীৰণ হয় ছাত্ৰ সন্থাৰ। প্ৰথম কথা যে অসম চৰকাৰৰ যিটো যোগান বিভাগৰ অকৰ্মণ্যতা আৰু তেওঁলোকৰ যি চকুমুদা পুলিৰ ভাও হৈ আছে, আৰু এই গোটেইখিনি পৰিপ্ৰেক্ষিতত আজি বজাৰত আমাৰ খাদ্য সামগ্ৰী আলু পিঁয়াজকে ধৰি অত্যাৱশ্যকীয় যিসমূহ খাদ্য সামগ্ৰী আছে, খাদ্য সামগ্ৰীৰ যি হাৰ সেইটো আকাশলংঘী হৈছে। আৰু অসম চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্য চৰকাৰৰ যিসমূহ সংশ্লিষ্ট বিভাগ আছে, এই বিভাগসমূহে কোনো ধৰণৰ পদক্ষেপ, কোনো ধৰণৰ ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত এনেকুৱা ধৰণৰ বজাৰত আকাশলংঘী মূল্য বৃদ্ধি হ'বলৈ পাইছে, যাৰ পৰিপ্ৰেক্ষিতত অসমৰ সাধাৰণ ৰাইজৰ মাজত এই পৰিস্থিতিয়ে মাধমাৰ সোধাইছে। সন্থাই ৰাজ্যৰ মুখ্যমন্ত্ৰী, যোগান মন্ত্ৰী আৰু সংশ্লিষ্ট বিভাগৰ ওচৰত দাবী উত্থাপন কৰি কয় যে অতি সোনকালে চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰক আৰু ৰাইজক সকাহ দিয়ক। লগতে সামগ্ৰীৰ মূল্য বৃদ্ধিৰ সৈতে জড়িত কলা বেপাৰীসকলৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে ছাত্ৰ সন্থাই। আৰু আমি আজি প্ৰতিবাদৰ জৰিয়তে আমাৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰী আৰু অকৰ্মণ্য আৰু অপদাৰ্থ যিজন যোগান মন্ত্ৰী আছে ফণীভূষণ চৌধুৰী, তেখেতক আমি আজি এই প্ৰতিবাদস্থলীৰ পৰা দাবী জনাইছোঁ যে অতি শীঘ্ৰে ৰাইজক সকাহ দিবলৈ যিসমূহ আমাৰ অত্যাৱশ্যকীয় দৈনন্দিন ব্যৱহাৰযুক্ত যিসমূহ খাদ্য সামগ্ৰী আছে, খাদ্য সামগ্ৰীসমূহৰ যি মূল্য অতি সোনকালে ৰোধ কৰাৰ ব্যৱস্থা কৰক। আৰু যিসকল কলা ব্যৱসায়ীয়ে এই মূল্য বৃদ্ধি কোনো ধৰণৰ নিয়ম মাফিক নোহোৱাকৈ যিকোনো তেওঁলোকৰ নিজৰ সূচী অনুযায়ী তেওঁলোকে এই মূল্য বৃদ্ধি কৰিছে, সেইসকল ব্যৱসায়ীৰ ওপৰত ব্যৱস্থা ল'বলৈ আমি আজি প্ৰতিবাদ দাবী জনাইছোঁ। সম্প্ৰতি নিৰ্বাচনৰ বতৰ আৰু ভোটৰ অংকত ব্যস্ত আছে চৰকাৰখন। পুনৰ ক্ষমতা দখল কৰি গাদীত বহাৰ কৌশল ৰচনা কৰি আছে বিজেপি চৰকাৰখন। সাধাৰণ ৰাইজৰ সমস্যালৈ কাণ সাৰ নাই, এই গুৰুতৰ অভিযোগ উত্থাপন কৰে পশ্চিম গুৱাহাটী ছাত্ৰ সন্থাই। লগতে সন্থাই সকীয়াই দিয়ে যে চৰকাৰে শীঘ্ৰেই মূল্য বৃদ্ধি ৰোধৰ উচিত পদক্ষেপ গ্ৰহণ নকৰিলে অনাগত দিনত গঢ়ি তুলিব প্ৰবল আন্দোলনৰ কাৰ্যসূচী। তেওঁলোকক ৰাইজৰ কি হৈছে তেওঁলোকৰ একো কথা নাই, তেওঁলোকৰ কোনো ধৰণৰ কোনো চিন্তা চৰ্চা নাই। ৰাইজ যেনেকৈ লাগে যেনেকৈ থাকে তেওঁলোকৰ কোনো কথা নাই। তেওঁলোকৰ নিৰ্বাচন আহি আছে, তেওঁলোক খালি গাড়ী দখল কৰিব লাগে আৰু পুনৰবাৰ তেওঁলোকে খালে আমাৰ এই শাসনৰ গাড়ী তেওঁলোকে বহি ৰাজ্যভাৰ চলোৱাৰ কাৰণে তেওঁলোকে প্ৰস্তুতি চলাই আছে। বাকী ৰাইজৰ যি অৱস্থা হৈছে হৈ থাকক, তেওঁলোকৰ কোনো কাৰখানা নাই। এইকাৰণে আমি তেওঁলোকক সুবিধাবাদী বুলি আমি তেওঁলোকক আজি অভিহিত কৰিছোঁ আৰু তেওঁলোকক আজি দাবী জনাইছোঁ অতি শীঘ্ৰে আপোনালোকে এই মূল্য বৃদ্ধি আপোনালোকে ৰোধ কৰক, অন্যথা ইয়াতকৈ তীব্ৰতৰ কাৰ্যসূচী আমি প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। আৰু আপোনালোকে যে এই কাৰ্যসূচী যে আপোনালোকে যি আমাক সহযোগিতা আগ নকৰায়, তেওঁলোকে মূল্য বৃদ্ধি ৰোধ নকৰে, তেওঁলোকে আমি নিষ্ঠাৰে দিব লাগে। এই কথা আমি স্পষ্টভাৱে কৰিছোঁ। চাই থাকিব জনদৃষ্টি নিউজ।